নমস্কাৰ। আজি আপোনালোকক মই স্বাগতম জনাইছোঁ সেউজ জীৱনলৈ। আৰু সেউজ জীৱনত কি আছে এই বিষয়ে মই আপোনালোকক আজি কথা পাতিম আমাৰ শ্ৰদ্ধাৰ দীপক বৰা দাৰ লগত। আৰু সেউজ জীৱনত কি পায়, তেওঁ কেনেদৰে এই সেউজ জীৱন আৰম্ভ কৰিছিলে সেই বিষয়ে অলপ কথা পাতিম। আৰু সোমাই এটা মোৰ কথা চকুত পৰিছিলে, তেওঁ বৰ সুন্দৰকৈ আচলতে এই অনুষ্ঠানটো তেওঁ চলাই গৈছে আৰু খুব নিয়াৰিকৈ আচলতে খুব সুন্দৰকৈ চলাই নিছে বুলি ক'ব লাগিব। আৰু সোমাই এটা সেউজীয়া পৰিৱেশ দেখি মোৰ মনটো খুব ভাল লাগিছিলে। আৰু তেখেতৰ তাত সোমাই গৈ মোৰ কিছুমান দৃশ্য চকুত পৰিছিলে, যি দৃশ্য দেখি মই সঁচাকৈ ভাবিছিলোঁ তেওঁ আচলতে বহুত ছিষ্টেমেটিক হয় মানুহজন। আৰু মই দেখিছোঁ যে তেখেতে কিছুমান অনুভৱ তেওঁ শ্বেয়াৰ কৰিছিলে এখন পোষ্টাৰিঙৰ জৰিয়তে। মই সেইখন আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। আচলতে 2019 চনত তেওঁ মাস্ক মৰাৰ কথা তেওঁ কৈছিলে, আৰু কি আমি কেনেকৈ আমি নিজৰ ফিজিকেল ফিটনেছটো ভাল ৰাখিব লাগে তেওঁৰ বিষয়ে তেওঁ কিছুমান কথা তাত লিখি থৈছে। আৰু এনেদৰে আমি আমাৰ আজি ভিডিঅ'টো আগবঢ়াই লৈ যাম। আপোনালোকে আমাৰ ভিডিঅ'টো চাই যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ লাহোৱালত। আৰু মই লাহোৱালত উপস্থিত থকা এই সুন্দৰ পৰিৱেশটো হৈছে এডোখৰ বৰ সুন্দৰ পৰিৱেশ। চাওক আপোনালোকে অকণমান চাই লওক ইয়াৰ প্ৰথমতে কি আছে। মই আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে অকণমান মই আপোনালোকক ভিউটো দেখাই লৈছোঁ। আৰু মই আজি উপস্থিত আছোঁ সেউজ জীৱনত। সঁচাই সেউজীয়া অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু সেই সেউজ জীৱনলৈ আহোঁতে মই এটা কথা মন কৰিলোঁ যে ওপৰেৰে এখন এৰোপ্লেন উৰি গৈছে, যি আমাৰ সকলোৰে সপোন। আৰু এই এৰোপ্লেনত উঠিবলৈ যাওঁতে আমি প্ৰথমটো কৰিবলগীয়া কামটো হ'ল কি আমি মাটি স্পৰ্শ কৰিবই লাগিব। আৰু মাটি স্পৰ্শ এনেই কৰিয়ে নহ'ব, আমি এই মাটি স্পৰ্শ কৰিবলৈ হ'লে আমি প্ৰথমতে আমি পথাৰত যাব লাগিব। আৰু পথাৰত যিহেতু আমি অসমীয়া চহা জীৱনৰ যিটো আমাৰ প্ৰতীক, সেইটোৱে হ'ল আমাৰ খেতি বাতি। আৰু আমি খেতি বাতিৰ লগত জড়িত এজন দাদাৰ সৈতে আজি কথা পাতিম। আৰু তেওঁ কেনেকৈ এই আকাশত উৰিব বিচাৰে আৰু এই আচলতে কৃষি কৰ্মৰ জৰিয়তে তেওঁ কেনেকৈ আকাশত উৰিব বিচাৰে সেই বিষয়ে অলপ কথা পাতিম। আৰু এই কথাখিনি তেওঁৰ লগত মই পাতিবলৈ লৈছোঁ। আৰু তেওঁ মই প্ৰথমতে চিনাকিটো দিব বিচাৰিছোঁ। এয়া আমাৰ দীপক বৰা দা। নমস্কাৰ। ডিব্ৰুগড়ত ঘৰ তেখেতৰ, আৰু তেখেতে কি কৰ্ম কৰি আছে তেখেতৰ মুখেৰে আমি জানো আহক। ধন্যবাদ। তুমি আহিছা, ময়ো ৰাতিপুৱাৰ পৰা ৰখি আছোঁ তুমি আহিবা বুলি। মই একচুৱেলি প্ৰকৃতি ভাল পোৱা মানুহবিলাকক মই বহুত ভাল পাওঁ। হয়। আৰু এইটো মোৰ নোমটো একেবাৰে হেৰি হৈ গৈছে আকাশত। একচুৱেলি ময়ো প্লেনত বহুবাৰ গৈছোঁ, বিদেশতো গৈছোঁ। কিন্তু তাৰ আগত এই যে মাটিৰ পৰশটো, মোৰ মাটি এতিয়া আপুনি চাব গোটেই খেতি কৰি আছে, মাটিৰ যিটো গোন্ধ, সেইটো বেলেগ এটা গোন্ধ আমেজ পাওঁ। আৰু দ্বিতীয় কথা একদম টু দা পইণ্ট আহোঁ। আজি লকডাউন হৈছে, আপুনি জানে, ক'ভিড হৈছে, চবফালে মানুহৰ মানসিকতাটো এই কি হৈছে ডিপ্ৰেশ্যনত গৈছে, কাম বন নাইকিয়া হ'ল। কিন্তু আমি কৃষকসকলক চাওক দেই, পৃথক থকা গাঁৱত থকা মানুহবিলাক কিন্তু সুখত আছে। আপুনি চাওক আজি লকডাউনৰ কাৰণে আপুনি যিমান ডাঙৰ গাড়ী নাথাকক কিয়, আপুনি কিন্তু খোজকাঢ়িবলৈ বাধ্য। আপুনি যিমান ডাঙৰ ঘৰত নাথাকক কিয়, মইতো টকৌ পাত আপুনি দেখাওক দেই, মই টকৌ গছৰ পাতৰ দি ঘৰ বনাইছোঁ, মই বাঁহৰ ঘৰত থাকি কিন্তু সুখ পাওঁ দেই। এতিয়া এই কথাটো হ'ল কি, মই নয়াই কোৱা যে মোৰ পকা ঘৰ নাই, আছে, কিন্তু এই বস্তুটো নেচাৰেল যিটো পৰিৱেশ, সেই পৰিৱেশত থাকি কিন্তু সুখ অনুভৱ কৰোঁ। এটা অনুভৱ কৰোঁ, মই মাটিক ভাল পাওঁ। আৰু মাটিয়ে সেইকাৰণে মোক এই মাটিত থৈহে মই আকাশত যেতিয়া শ্ৰীডাল উঠোঁ, মই এটা ভৰি ক'ত থ'ম? মাটিত থ'ম। মই বহুতবাৰ এৰোপ্লেনত উঠিছোঁ, কিন্তু মাটিৰ সেই খোজটো দিবলৈ জানিব লাগিব। আৰু সেই খোজটো দিবলৈ হ'লে কি কৰিব লাগিব? আমি মাটিক ভাল পাব লাগিব, গছক ভাল পাব লাগিব, জীৱ জন্তুক ভাল পাব লাগিব, মানুহক ভাল পাব লাগিব। হয়, এতিয়া সঁচা অৰ্থত ক'বলৈ গ'লে আমি প্ৰথমতে নীলা আকাশখন চুবৰ হ'লে আমি আমাৰ কৃষি কৰ্ম কৰিবই লাগিব। যিহেতু আমি উৰিবলৈ হ'লে সদায় আমি মাটিত এটা ডুব লগাবই লাগিব। হয়, প্ৰকৃতিৰ পৰাই শিকিছোঁ, যিহেতু চৰাইজনী উৰিবলৈ আগতে মাটিত ভৰ দিব লাগিব। মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে এই লকডাউনত বা আমাৰ এই ক'ভিড যিখিনি আমাৰ পৰিস্থিতিৰ সন্মুখীন হ'লোঁ এই 2টা বছৰে, এই ক্ষেত্ৰত আমাৰ ক'ভিডে কৃষি কৰ্মত কিবা সহায় কৰিছে বুলি ভাবেনে আপুনি? মোৰ কাৰণেতো একদম বহুত ধন্যবাদ ক'ভিডক। মই যিসকলে ঢুকাইছে সেই আত্মাৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। সেইটো মই বেয়া চেঞ্চৰ কথাটো কোৱা নাই দেই। এই যে মানুহবিলাক যে ঘৰত বহি মানুহে কিয় কৃষিত গ'ল, আগতেতো কৰিছিলে, এতিয়ালৈকে তেওঁলোকে ঘৰত বহি আমনি পাইছে, সকলোৱে পথাৰলৈ ওলাই আহিছে। মই এই কথাটোৱে কৈছোঁ, জীৱনশৈলী, ৱে অফ লাইফ, ৱে অফ থিংকিং, জীৱনশৈলীটো মানুহক চেঞ্জ কৰি দিলে। আপুনি চাওক আজি পলিউশ্যনটো কমি গ'ল, সেইটো এটা গুড চিন। ক'ভিডে কাক কৈছে? যিবিলাক ইমিউনি চিষ্টেমটো ঠিক আছে, শৰীৰ সুস্থ হৈ আছে, তাৰ কিন্তু অসুখ হোৱা নাই দেই।
যিসকলৰ অলপ অসুখ আছে তেওঁলোকক হৈছে আকৌ চবকে মই এটা কথা কওঁ আপোনাক কোভিডে যিমান মানুহ মাৰিছে কেঞ্চাৰ হওক ডায়েবেটিছ হওক আৰু আপোনাৰ আটাইতকৈ মই ডাটা দিছো পাৰ ইয়াৰ 20 লাখ মানুহ ঢুকাইছে অনলি বিকজ অফ দেট স্মকিং কৰাৰ কাৰণে সেইটো এটা ডাঙৰ মাৰাত্মকতা মাৰ্ডাৰ কিমান হৈছে ভাবি চাওকচোন এক্সিডেণ্ট হয় কালি মই এটা ঘটনা কওঁ মোৰ ঘৰৰ মুখত এটা ল'ৰা এক্সিডেণ্ট হৈছে মই নিজে লৈ যাব গৈছো আঙুলি ছিগি গ'ল গাড়ীয়ে খুন্দিয়াই থৈ গুচি গৈছে এই যে সৰু সৰু এক্সিডেণ্ট বিলাক আৰু দ্বিতীয় কথা হ'ল কোভিডে কি কৰিলে মই কওঁ এটা কথা শিকাই থৈ গ'ল আপোনাক মই সকলোকে কৈছো এটা লেসন দি থৈ গৈছে দেই এটা লোকেল ফৰ ভোকেল প্ৰধানমন্ত্ৰীয়ে কৈছে আপুনি বাদ দিয়ক আজি তুমি ডিচি পৰা পাৰ্মিশ্যন লৈ মোৰ ওচৰলৈ আহিছা মই অল অভাৰ আছাম যাব পৰা মোক ডিচি এলাউ কৰিছে কিন্তু যেতিয়া মই প্ৰকৃতিভাৱে থাকোঁতো মোৰ কোনো বাউণ্ডেৰী নাই প্ৰথম কথা দ্বিতীয় কথা হ'ল এইটো আৰ্লি ষ্টেজ মৰ্ণিং শ্ব'জ দা ডে এইটো আৰম্ভণিহে পৃথিৱীত আৰু এনেকুৱা কৰোণা হ'ব ভাল হোৱা নাই দেই তেতিয়াহ'লে কি কয় আমি নাখাম নেকি খাব লাগিব আপুনি গাড়ীত নুঠিলেও হ'ব মই খোজকাঢ়ি ফুৰো এটা ডাঙৰ ঘৰ মোৰ টকোপাত ঘৰ থাকিলে মই শান্তি শুব পাম কিন্তু আপুনি ভাত মুঠি 3 বাৰ খাব লাগিব পৰিপুষ্টখিনি খাব লাগিব তেতিয়াহ'লে কি কৰিব লাগিব আমি খেতি কৰিব লাগিব খেতি এতিয়া মোৰ ডিব্ৰুগড়তে more than 5 লাখ মানুহ আছে আমি সবটো কিনি খাওঁ হয় না আমি খেতি কৰিলে যদি মোৰ যিখিনি ৰিকুৱাৰমেণ্ট সেইখিনি যদি কৰি ল'ব পাৰোঁ আৰু 10 জনক যদি মই দিব পাৰোঁ তাহলে মইতো সোর্স অফ ইনকাম হ'ল কিন্তু হেতুক আমি বিজ্ঞানসন্মতভাৱে যদি কৰিব পাৰোঁ আজি মই ডিব্ৰুগড়ত দিলোঁ কাইলৈ তোমালোকৰ ডিষ্ট্ৰিক্টক দিম কাইলৈ মই শিৱসাগৰ ডিষ্ট্ৰিক্টত দিম কাইলৈ অসমত অল অভাৰ আসামত দিম তাৰপিছত এবাউট দ্য কাণ্ট্ৰি দিম এই যে প্ৰচেছটো অকলে নহয় দেই তুমি মই আমি সকলোৱে একলগ হৈ পিনি আজি কৰিব আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰি কিন্তু দেই এগ্ৰিকালচাৰ ইজ এ বিগ ইণ্ডাষ্ট্ৰি বিকজ আমি গোটেই অৰ্থনীতিটো যিখিনি মানুহ আছে 80% কিন্তু ইয়াৰ লগত খেতিৰ লগত জড়িত হোৱা মানুহ কিন্তু আমি সংগঠিত নহয় এখন বজাৰ পোৱা নাই মধ্যভোগী এই তিনিটাক যদি আমি আঁতৰাই ৰাখিব পাৰোঁ আৰু মানুহৰ কনচিয়াছ আৰু জৈৱিক খেতি কৰিব লাগিব এই যে আমি গ্ৰাহকখিনি কোন হয় আমাৰ নিজৰ মানুহখিনি বাহিৰ পৰা আহে নেকি আমাৰ মানুহখিনি সংগঠিত হ'ব লাগে সেইটো মই অনুৰোধ কৰিম কৃষকসকলে খেতি কৰক আৰু যিসকলে কিনিব এটলিষ্ট থলুৱা মানুহখিনিৰ পৰা কিনক তেতিয়াহ'লে আমাৰ অৰ্থনীতিটো আগৰ যিখিনি ল'ৰা আপুনি আকৌ এটা কথা কওঁ চিধাই সোধে চাকৰি কৰিছে নেকি কিয় নুসুধে যে খেতিয়কজনে যদি খেতি নকৰিলে তেওঁ খাব পালেহেঁতেন নে আমি যদি ছোৱালীজনী যেতিয়া ল'ৰাৰ কাৰণে উপযুক্ত হয় চাবলৈ যাওঁ চিধাই সোধে তেওঁ কি চাকৰি কৰে আৰে এজন চাকৰিয়াতকৈ এজন কৃষকে বহুত টকা ঘটিব পাৰে আপুনি যাওক পাঞ্জাৱ যাওক হাৰিয়ানাত যাওক তেওঁলোকৰ লাইফ ষ্টাইল চাওক আপুনি এজন এ ক্লাছ অফিচাৰতকৈ ভালকৈ থাকে আমি কিয় কৰিব নোৱাৰিম সেই পটেনচিয়েলখিনি আছে আৰু মই এটা কওঁ কৃষকসকলে আজি তোমাৰ দেউতাক থেংকছ দিবা আজি জমিন যিখিনি মাটি আছে আজি মাৰ্কেট ভেলু কিমান কওকচোন আপুনি সেই দেউতা মা দেউতাটো আপোনাক মাটিখিনি দিছে সেইখিনি আপুনি সুপকৈ আৰু 3টা লোক আপুনি চাকৰি দিব পাৰে আপুনি লিখি ৰাখক চাকৰি কৰাতকৈ চাকৰি দিয়াৰ ব্যৱস্থাটো কৰক মই সেইটোহে অনুৰোধ কৰিম হয় দাদা এটা খুব ধুনীয়া কথা কৈছে যে চাকৰি আমি কৰিবলৈ যোৱাতকৈ যদি আমি আনক চাকৰি দিব পাৰোঁ মই ভাবোঁ যে আমাৰ যিটো নিবনুৱা সমস্যা বৰ্তমান অসমত চাওক বহুত নিবনুৱা আছে আৰু এই নিবনুৱা সমস্যা অলপ হ'লেও দূৰীকৰণ হ'ব মই দাদাক আৰু দুটামান কথা সুধিম কিন্তু আমি আৰু অকণমান আগবাঢ়ি যাবলৈ ভাবিছোঁ তেওঁৰ জেগাডোখৰ চাবলৈ বিচাৰিছোঁ অলপ গৈ থাকোঁ ইয়াত আচলতে মই বিভিন্ন ধৰণৰ খেতি দেখিছোঁ অমিতাৰ খেতি দেখিছোঁ আৰু দাদাই যিবোৰ খেতি কৰিছে যে বিজ্ঞানসন্মতভাৱে কৰিছে আৰু সেই বস্তুখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো আগলৈ এনেদৰে চাই থাকিব এয়া চাওক দাদাৰ বাৰীত মই অমিতাৰ পুলি দেখিছোঁ বিভিন্ন ধৰণৰ এইবিলাক চাওক পুখুৰীৰ পাৰে পাৰে কিছুমান ঘাঁহ আছে মই দাদাক সুধিম এই ঘাঁহটোৰ কাম কি আৰু প্ৰয়োজনীয়তা কি তেখেতক মই সুধিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ইয়াত মই কেইবাটাও প্ৰজাতিৰ ঘাঁহ দেখিছোঁ এই ঘাঁহখিনিৰ বিষয়ে অকণমান জনাব নেকি এতিয়া ইয়াতে মোৰ 3টা প্ৰজাতিৰ ঘাঁহ আছে এইটো আপুনি দেখিছে নেপিয়াৰ বুলি কোৱা হয় বা এলিফেণ্ট গ্ৰাছ বুলি কোৱা হয় এইটো আপুনি ইয়াতে মোৰ ভাল খবৰ দেই ইয়াতে চৰাই বাঁহ লৈছে সেইকাৰণে মই ইয়াত নেখাটো ই 9 ফুটলৈকে ওখ হ'ব এইটো আৰু এইটো মই আজি মোৰ এজন কৃষকে মই নামটো হেৰি পাইছোঁ মই তেখেতে এইবাৰ বছৰত 2 লাখ টকা বিক্ৰী কৰি ঘাঁহ বিক্ৰী কৰিছে আপুনি মই কালিও দেখিছোঁ মোৰ এইখিনি মই ঘাঁহ বিক্ৰী কৰোঁ দেই গৰুৰ কাৰণে বহুত আৰু চৰ্বি মানে গৰুৰ গাখীৰত যিখিনি চৰ্বি লাগে মানে যিখিনি মানে চানা বনাবৰ কাৰণে বা যিখিনি মানে আপোনাৰ কি কেলচিয়াম হওক ফুড ভেলু যিটো আপোনাৰ ভিটামিন গোটেইখিনি ইয়াতে সেউজীয়া ঘাঁহত আছে গৰু ছাগলীৰ কাৰণে খুব উপযোগী আৰু মই এইটো যিহেতু মোৰ পুখুৰীটো অৰ্গেনিক হয়নে মই ঘাঁহো ব্যৱহাৰ কৰোঁ আৰু দ্বিতীয় কথা ই নাইট্ৰজেন পৰিমাণটো বঢ়াই দিয়ে মাটিত নাইট্ৰজেন পৰিমাণটো আমাৰ কমি গৈছে ই নাইট্ৰজেন পৰিমাণটো বঢ়াই দিয়ে আৰু দ্বিতীয় কথা হ'ল কি আপোনাক মই আৰু এটা কথা কওঁ মই বহুতবাৰ কৈছোঁ এইটো চাওক আপুনি মোৰ বাউণ্ডেৰী হয় ই ইৰোশ্যনটো বচাই ই প্ৰটেকশ্যন ফ্ৰম ইৰোশ্যন মাটিৰ যিখিনি খহি যোৱা গৰা খহি যোৱাৰ কাৰণে বচাই দিয়ে আৰু আপুনি এটা কেমেৰাটো ইয়াত দেখক মই ইয়াত কৈছোঁ এইবাৰ এই ফালি পিনি মাছখিনি ওলাই আহিব পাৰিবনে এইটো এটা ডাঙৰ মানে কনচেপ্ট হয় এইবিলাক ধৰি লওক বাৰিষা হয় পানী হৈ পুখুৰী পাৰ ভাগি যায় তেতিয়াহ'লে এই যদি আপুনি এনেকে লগায় আৰু পুখুৰী পানী আহিব দিয়ক না নেচাৰেল থাকিব দিয়ক ওলাই যাব কিন্তু আপুনি পোহা মাছখিনি এই ফালি কিনি নাযায় সেইটো এটা ডাঙৰ কনচেপ্ট দেই এই যে আপুনি দেখিছে এইটো ওখকৈ তাৰপৰা ওখ হৈ গ'ল এই বিটোৰ পৰা আমি কিন্তু য়োগা মেটো বনাব পাৰি আৰু বাহিৰত এইটো বাহিৰত
বাহিৰৰ হয়, সাউথ আফ্ৰিকাৰ হয়, আমেৰিকান বিলাকে চুপ বনাইও খায়, হয় হয়। আৰু আপুনি যদি এক কাটি লৈ যদি এনেকে সৰু সৰু কাটি যদি মানে কেজি হিচাপে পায় মিনিমাম 7 টকাই পাব, তেতিয়া এজোপা পৰা আপুনি কিমান পইচা ভেলু হ'ব অৰ্থনৈতিকভাৱে সেইটো নিজে গম পাওক। হয় হয় নিশ্চয়। আৰু আপোনাৰ কাষত মই অমিতাৰ গছবিলাক দেখিছোঁ। অমিতাৰ আপোনাক মই শুনিবলৈ পাইছোঁ যে আপুনি কেইবাটাও প্ৰজাতিৰ অমিতাৰ খেতি বৰ্তমান কৰি লাভৱান হৈছে। আৰু এই অমিতা খেতিৰ বিষয়ে অলপ ৰাইজক জনাব নেকি? ডেফিনেটলি। এইটো আপুনি দেখক, এইটো আপুনি কেমেৰা দেখক, এইটো কয় ৰেড লেডি। হয়, ইয়াৰ কেজিৰ দাম 4.5 লাখ টকা কেজিৰ দাম। ইয়াতে কিন্তু মই এটা কোম্পানীয়ে টাইৱানৰ হয়, এই কোম্পানীয়ে মোলৈ দিছে যে ইয়াতে আমাৰ ইণ্ডিয়াত ইয়াৰ ডুপ্লিকেচি কৰিছে, ঠিক আছে। এইটো হ'ল F1 হয়, F1। ইয়াৰ এইটো একেটা কোম্পানী, এইটো মোক দেখক, মই চাগে অসমত নাজানো কোনোবাই কৰিছে নাই। এইটো কয় ৰেড বেবি। হয়, ইয়াৰ নাম হ'ল ৰেড বেবি। হয়, ইয়াৰ ইমিউনি চিষ্টেমটো ইয়াতকৈ বহুত ভাল, আৰু ই প্ৰডাকশ্যনৰ ক্ষেত্ৰত বা যে ভাইৰাছে বহুত এটেক কৰে দাদা। ভাইৰাছে এটেক কৰিবৰ কাৰণে ই সেইকাৰণে চাইণ্টিফিকেলি ডেভেলপ কৰিছে। আৰু ইয়াৰ আপোনাৰ কেজি হ'ল 541, 5,41,000 টকা, আৰু ই 6 মাহৰ পিছতেই লাগিব। মই এটা ইয়াৰ অৰ্থনৈতিক ভেলু কৈ আছো আপোনাক দেই। আপুনি ইয়াৰ পৰা লাগিছে নহয়, ইয়াৰ পৰা লাগে দেই। এটাত আপোনাৰ 1.5 কেজিৰ পৰা 3 কেজিলৈকে হৈ যায়। এজোপাই বছৰত 60 কেজি মান দিব। আপুনি চিম্পল মেথমেটিক্স কৰক, এজোপাই 60 কেজি দিলে যদি আমি 20 টকাকেও ধৰোঁ, কিমান হ'ব কওকচোন? 60 কেজিত 1200 টকা। আপোনাৰ 1000 পুলি লগাওকচোন, 12 লাখ টকা 6 মাহৰ পিছত আহিলে। কোন খেতি আছে যে 12 লাখ টকা আপুনি এনেকে পাব? মইতো 50 টকাকে 3 বছৰ আগৰ পৰা বিক্ৰী কৰি আছো পাৰ কেজি, পাও মই গছত পকাই পিনি বিক্ৰী কৰোঁ। আৰু ইয়াৰ পৰা জানে আপুনি কেঞ্চাৰ হওক, ডেংগু হওক, মেলেৰিয়াৰ কাৰণে দৰৱ বনাই। মোৰ অন্ধ্ৰপ্ৰদেশৰ চাইণ্টিষ্টে মোৰ লগত যোগাযোগ কৰিছে। তেওঁলোকে কিন্তু অকল ফুড খোৱাতকৈ ইয়াৰ এইটো মই আপোনাক এটা কেমেৰা দেখক, মই ইয়াৰ গাখীৰ উলিয়াই দিছোঁ। চাওক আপুনি গাখীৰখিনি দেখিছে? আপুনি গাখীৰখিনি চাওক, গাখীৰখিনি চাওক। এইখিনি কিন্তু আমি যদি কালেকশ্যন কৰি ইয়াত যদি মেডিচিন ফেক্টৰী থাকিলে হয়, বহুত টকা পালোঁ। কৃষকসকলে বহুত মই কৃষি বিষয়া চৰকাৰক মই এটা অনুৰোধ কৰিম ইয়াৰ যোগেদি, আপোনাৰ চেনেলৰ যোগেদি আমাৰ কৃষি বিষয়াসকলক মই অনুৰোধ কৰিম যে অকল ফল কিয়, ইয়াৰ পাতখিনি গছ, এই গাখীৰখিনি যদি উৎপাদনৰ ক্ষেত্ৰত মেডিচিনৰ ভেলুত যদি এড কৰিব পাৰিলে হয়, আমাৰ অসম আজি উন্নতিৰ পথত গ'লহেঁতেন। আমাৰ কৃষি বিজ্ঞানীসকলেও অসম চৰকাৰে এইখিনি অলপ গুৰুত্ব দিয়ক, ঘাঁহলৈ গুৰুত্ব দিয়ক, আমাৰ ফেক্টৰী হেৰি কৰক, কাটিং মেচিন কৰক। আমি যে গৰু ছাগলীক দানাৰ কাৰণে ইমান 70% খৰচ কৰোঁ, কিয় আমি এইখিনি খেতি কৰি প্ৰতিটো মাটিখিনি কৰি আমি নিজৰ স্বাৱলম্বী হ'লে বেলেগ ৰাজ্যত আমি বিক্ৰী কৰিব পাৰিলোহেঁতেন। আমি অকল পকা ফলটো বিক্ৰী কৰি আছোঁ। মই ইয়াতকৈ লছ হৈছে সেইটো কাৰণেই। আৰু মই মালয়েছিয়াৰ পৰা আৰু ফিলিপাইনছৰ পৰা কৈছোঁ যে আপুনি আচাৰ বনাওক। আৰু মই অসম চৰকাৰক কৈছোঁ, আমি যেতিয়া নেমু এটা বহুত পেলাই দিছে, নেমুটো চৰপত হিচাপে ব্যৱহাৰ কৰক, আৰু বাকলি যেতিয়া থাকিব তাক আপুনি আচাৰ হিচাপে কৰক, আমাৰ ফুড প্ৰচেছিং এটা ইউনিট কৰক। সেই কথাবিলাক কৃষি বিজ্ঞানীসকলে বা অসম চৰকাৰে বিলাক গুৰুত্ব দিলে এটা বহুত ইণ্ডাষ্ট্ৰী হ'ব, অৰ্থনৈতিকভাৱে কিন্তু বহুত আগবাঢ়ি যাম। আমি কি কৰিছোঁ, নেমু টেঙাটো বিক্ৰী কৰিব পৰা নাই, পেলাই দিছোঁ। অমিতা বিক্ৰী কৰিব পেলাই দিছোঁ, খুব দুখ লাগে। যিহেতু মই বাহিৰত থাকি মোৰ বাহিৰৰ গোটেই বন্ধুখিনি মোক কৈছে তুমি এইখিনি কৰা, তো মই কি ক'ম আপোনাক? ফেইলাৰ, আই এম দ্য ফেইলাৰ পাৰ্চন। ঠিকে, নিশ্চয় খুব এটা গুৰুত্বপূৰ্ণ কথা ক'লে যে আমাৰ অসম চৰকাৰে হওক বা আমাৰ ভাৰত চৰকাৰে এই কথাবিলাকত যদি কৃষিখণ্ডত যদি অকণমান যদি আমাক গুৰুত্ব সহকাৰে লয়, আমাৰ হয়তো যে নিবনুৱা সমস্যাটো বহুত দূৰ হ'ব, আৰু প্লাছ আমি অৰ্থনৈতিক দিশত আৰু এখোজ আগবাঢ়ি যাম। আৰু দাদা ইয়াত চাওক অৰ্গেনিক পুখুৰী আছে, তেওঁৰ পুখুৰী মানে মাছৰ খেতিও কৰি আছে লগতে, অকল আমাৰ যিবিলাক বাম খেতি সেইবিলাকে নহয়, দ খেতিও কৰিছে। দ মানে আমাৰ মাছৰ খেতিৰ কথা কৈছোঁ মই আপোনালোকক। মই তেওঁৰ বিষয়ে দাদাক অলপ জানিব বিচাৰিছোঁ যে মাছৰ খেতিটোৰ বিষয়ে আপোনাক। হয়, মাছৰ খেতি মই এবাৰ লাইচেঞ্চো পালোঁ দেই। যেতিয়া আমি এতিয়া একবিলাকৰ বিষয়ে নাজানো, এতিয়া ধৰি লওক আমাৰ বহুত থলুৱা প্ৰজাতি আছে, আমি যেতিয়া গাভিনী অৱস্থাত মাৰি দিওঁ, সেইটো আমাৰ গোটেই প্ৰজন্মৰ কাৰণে মোক বহুতে বেয়া পাইছিল সেই কথাটো, বোলে যিসকলে মাছ বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিছে তেওঁলোকৰ কাৰণে বেয়া কথা। মই কৈছোঁ আজি যদি আমি মাৰ্ডাৰ কৰি যে কণীৰ পৰা হাঁহ যদি মাৰি পেলাওঁ, তেওঁ কণী আকৌ পাবনে? তেওঁলোকক এই গৰ্ভাৱস্থাত থকা যিকোনো বস্তু, আপুনি চৰাই হওক, চিৰিকটি হওক, মানুহ হওক, মাছ হওক, কিয় হত্যা কৰিব লাগে? তেওঁলোকক প্ৰডাকশ্যন কৰিব দিয়ক না, সেইটো এটা কথা। আৰু আপুনি চব বাহিৰৰ পৰা ইমান মাছ আহিছে, আমাৰ খাদ্য কোনে কিনি খাইছে? আমি খাইছোঁ। আমি এইটো গড গিফ্টেড হয়, গোটেই জলাশয় আছে। মই এটা অসম চৰকাৰ বহুতবাৰ কৈছোঁ, ভূমি নীতি ঠিক কৰক। আৰু তোমাৰ চেনেলৰ যোগেদি কৈছোঁ, এই যে পিটনিবিলাক আছে, এখন গাঁৱত এখন আইডল কৰক, ঠিক আছে, সমবায় ভিত্তিক হওক, জইণ্ট লেবৰেটৰীক গ্ৰুপ কৰি তেওঁলোকক গাইড কৰক। অকল কৃষি বিজ্ঞানীসকলে নহয় দেই, যিসকল এক্সপাৰ্টেশ্যন আছে, যিসকল উদ্যোগী আছে, যিসকল কৃষকে অলৰেডি কৰিছে, তেওঁলোকক লৈ এটা ইউনিটি কৰক। ইউনিট কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়ক, আৰু সেইখন এখন গাঁৱত এখন আদৰ্শ গাঁও কৰক, য'ত পিটনি আছে, বিল আছে, তেওঁলোকক মৎস্য, তাৰ লগতে এগ্ৰ' টুৰিজিম নাও কৰক। তাতে গাঁৱতে ঘৰ এটা বনাওক, তাতে ফ্ৰেছ মাছ কিনি আনি, হাঁহ কিনি আনি মানুহক খুৱাওক, এখন সৰু নাওলৈ ঘূৰাওক, গাঁওখনৰ পৰিৱেশ, এইটো অৰ্থনৈতিক বিপ্লৱ হ'ব। মোৰ মানে সেই কথাবিলাক ভাবি মানে আচৰিত লাগে। এনেই পিটনিবিলাক আছে, সেইবিলাক সংৰক্ষণ কৰি আমাৰ থলুৱা ল'ৰা ছোৱালীখিনিক বিদায় দিয়ক, মোৰ এইটো অনুৰোধ দেই। সেউজ জীৱনৰ ভিতৰচৰাত যেতিয়া আমি আগবাঢ়ি গৈ আছিলোঁ, তেতিয়া দেখিছিলোঁ যে
ইমান ধুনীয়াকৈ শাৰী শাৰীকৈ সকলোবিলাক বস্তু ইমান ছিষ্টেমেটিককৈ তেওঁ কৰিছে যে কম জেগাত কেনেদৰে আমি ইণ্টিগ্ৰেটেড পদ্ধতিৰে খেতি কৰিব পাৰোঁ এই কথাখিনি মোক ভালদৰে বুজাই দিছিলে আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁ কেনেদৰে এই খেতিবোৰ আৰম্ভ কৰিছিলে আৰু চাওক ইমান সুন্দৰকৈ গোটেই বস্তুবোৰ পৰিপাটিকৈ আচলতে সজাই ৰাখিছে ইয়াত অকল আমাৰ তামোল পুলিয়ে নহয় বা আমাৰ অমিতা পুলি নহয় ইয়াত ধৰক মিঠা তেতেলী পুলি আপেল গছৰ পুলিৰ পৰা আৰম্ভ কৰি যিবোৰ আমাৰ অৰ্থনৈতিকভাৱে আমাক স্বাৱলম্বী হোৱাৰ দিশত যে আমাক চেষ্টা কৰে তেনেকুৱা ধৰণৰ প্লাণ্টবিলাক তেওঁ ইয়াত লগাই ৰাখিছে চাওক কিমান ধুনীয়াকৈ শাৰী শাৰীকৈ সকলোবোৰ বস্তু ছিষ্টেমেটিককৈ ৰাখি থৈছে আৰু তেওঁ তাত পাণ গছৰ পুলি মই বহুত দেখিছিলোঁ আমাৰ যিটো খুটি পাণ বুলি কয় খুটি পাণ খুব ধুনীয়াকৈ নতুনকৈ কৰিছে আৰু তেখেতৰ ঘৰৰ আৰু এটা গ্ৰীণ হাউচ আছে তাত অকল পাণৰে গছ আছে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম ইয়াত চাওক এইটো গ্ৰীণ হাউচত অমিতা পাণ জলকীয়া একেলগে আছে চাওক দাদাই জনোৱা মতে এই জলকীয়াৰ পুলিবিলাক তেওঁৰ অষ্ট্ৰেলিয়াৰ পৰা আনি ইয়াতে প্ৰডাকশ্যন আৰম্ভ কৰিছে খুব সুন্দৰকৈ লাগিছে প্ৰত্যেকজোপা জলকীয়াই আৰু চাওক মই যিটো আনটো আপোনাৰ গ্ৰীণ হাউচৰ কথা কৈছিলোঁ পাণৰ এইটো চাওক কিমান ধুনীয়াকৈ আমাৰ থলুৱা প্ৰজাতি পাণ খেতি কৰি তেওঁ অৰ্থনৈতিক দিশত স্বাৱলম্বন হ'ব পাৰিছে এতিয়া কথাটো হ'ল যে পাণৰ উপকাৰিতাৰ বিষয়ে তেওঁ মোক জনাইছিলে যে পাণে এণ্টি অক্সিডেণ্ট আমাক প্ৰডিউচ কৰিব পাৰে সেইকাৰণে পাণ খোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু অকল এণ্টি অক্সিডেণ্ট বুলিয়ে নহয় বিভিন্ন ধৰণৰ আমাৰ কিছুমান মানে বেমাৰৰ সমস্যা সমাধান কৰাত পাণে সহায় কৰে আৰু তেওঁ পাণসমূহ দিল্লী আৰু ভাৰতৰ বিভিন্ন ঠাইলৈ তেওঁ এইবিলাক পঠিয়াই অৰ্থনৈতিক দিশত স্বাৱলম্বন হৈছে এতিয়া চাওক মই আপোনালোকক দেখাবলৈ লৈছোঁ টেঙা কিছুমান গছ টেঙাৰ গছ আচলতে এইবিলাক চিডলেছ কাজি নেমুৰ গছ কিমান সুন্দৰকৈ তেওঁ অৰ্গেনিক পদ্ধতিৰে কোনো ধৰণৰ ইয়াৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ তেওঁ টেঙা গছৰ খেতি কৰিছে অকল টেঙা গছ বুলি নহয় তেওঁৰ তাত থকা সকলোবিলাক গছৰ পুলিয়ে অৰ্গেনিক পদ্ধতিৰে যিহেতু অসমখন বুলিয়ে নহয় নৰ্থ ইষ্টখনক যিহেতু আমাৰ অৰ্গেনিক মানে ষ্টেট হিচাপে আমাক ঘোষণা কৰিবলৈ লৈছে তো তদুপলক্ষে তেওঁৰ এই কামখিনি সঁচাই শলাগ ল'বলগীয়া আচলতে আমাৰ অৰ্গেনিক যদি কৰিব পৰা যায় আমাৰ আচলতে আমি সকলো দিশত আমি আমাৰ কাৰণেও ভাল আৰু মাটিডোখৰৰ কাৰণেও ভাল আৰু আমাৰ পৰিৱেশৰ কাৰণেও ভাল মই এতিয়া দাদাক এটা কথা সুধিব বিচাৰোঁ দাদাই ইমান কম জেগাত এটা ইণ্টিগ্ৰেটেড ফাৰ্মিং আপুনি কাম কৰি আছে এটা মই শুনিছোঁ আপোনাৰ তামোলৰ 4টাতকৈ অধিক ভেৰাইটি পাণৰ খেতি কৰিছে আপুনি কাজি নেমুৰ খেতি কৰিছে আৰু আপুনি অমিতাৰ আমি জনাত আপুনি অমিতাৰ 5টাতকৈ অধিক জাতৰ খেতি কৰি আছে এতিয়া মোক আপুনি এই গোটেই কথাখিনি এবাৰ যদি আমাৰ যুৱ প্ৰজন্মক বা আমাৰ যিসকল এগ্ৰিকালচাৰ লগত ৰিলেটেড মানুহক যদি আপুনি কৈ দিব বিচাৰে যে কেনেকৈ এই কামখিনি সম্ভৱ যদি অকণ বুজাই কৈ দিয়ে মই সুখী হ'ম এতিয়া চাওক দেই আপুনি পাহাৰ এটা অনুভৱ কৰক জংঘল এখনত কৰক তাত আপুনি খোজে বেলেগ বেলেগ প্ৰজাতিৰ পাব হয়নে তাততো এটা প্ৰজাতি নাথাকে সেইটো হ'ল তেতিয়াহ'লে ইমিউনি ছিষ্টেমটো আৰু প্ৰত্যেকতে এনিমি থাকে মই আপুনি চাব দেই আপুনি মোবাইল ঘূৰক আমি নেট ৰাখিছোঁ এইটো যে প্ৰটেকশ্যন ইজ ন'ন এজ এ বায়'লজিকেল প্ৰটেকশ্যনত আমি যিটো থাকে তেওঁলোকে প্ৰত্যেকে ইমিউনি ছিষ্টেমটো ঠিক ৰাখে এতিয়া ছাপ'জ মই কথাটো কৈছোঁ দেই ইয়াতে মোৰ 5টা অমিতা আছে কোনোবা এটা অমিতা বেয়া হৈ গ'ল ৰাইট সিটো অমিতা যাতে কভাৰ কৰিব মোৰ পাণখিনি বেয়া হৈ গ'ল ৰাইট মোৰ তেতিয়াহ'লে নেমুজোপাই ছাপৰ্ট কৰিব নেমুজোপা যদি মোৰ বেয়া হৈ যায় মৌচুমী টেঙা মোক ছাপৰ্ট কৰিব মৌচুমী টেঙা বেয়া হৈ গ'লে মোক বগৰী গছজোপাই ছাপৰ্ট কৰিব বগৰী গছজোপা বেয়া হৈ গ'লে মোৰ আপেলকেইটাই ছাপৰ্ট কৰিব এই যে মোৰ আপোনাৰ মোৰ চাওক দেই জলকীয়াও লগাইছোঁ দেই হয় এতিয়া কি হ'ল মই প্ৰতিটো ইঞ্চ যদি ব্যৱহাৰ কৰিব পাৰোঁ মাটিৰো উপযোগী আৰু তেতিয়াহ'লে এই যে ভাইৰাছবিলাক ছাপ'জ এটা আপুনি যদি অমিতাৰ লগত যদি বিলাহী আৰু বেঙেনা লগাই দিয়ে তেতিয়া এইটো ভাইৰাছবিলাকে সহজতে এটেক কৰি এফেক্ট কৰি দিব কিন্তু ঘপকৈ যেতিয়া বেলেগ এজোপা গছ পাই যাব সেই ভাইৰাছটো ৰখি যাব আৰে এইটো চোন বেলেগ গছ হয় এই যে আমি ট্ৰেন্সফাৰেবল যিটো ঘপকৈ সংক্ৰমণ হোৱা যিটো এই পদ্ধতি সেইটো এটা শেষ হ'ব ইকনমিকেলি এজন খেতিয়কে গোটেই মূৰত হাত মাৰিব নালাগে আৰু এটা তামোলৰ কথা তামোল আপোনাৰ 60 বছৰৰ পৰা 100 বছৰলৈকে গ'ল মই বেলেগ এতিয়া আপোনাৰ অসমত থলুৱা আপুনি জানে তামোলটো কিন্তু অসমৰ নহয় দেই মাটিভূমি বেলেগৰ হয় মালয়েছিয়া আৰু ফিলিপাইনছ বুলি কোৱা হয় এইটো গুপ্তা যুগত আহিছে ঠিক আছে এতিয়া মোৰ আপুনি এইটো হ'ল ইণ্টাৰচি মালাগাম চাইণ্টিফিকেলি ডেভেলপ হৈছে এটা এমাজনৰো আছে থলুৱা মানে আমাৰ লোকেল যিখিনি পায় উৎপন্ন হোৱা বুলি কোৱা হয় সেই তেনেকুৱা আছে ভেৰাইটিজ টাইপৰ আপোনাৰ বহুত আপোনাৰ প্ৰজাতি আছে 90টাৰ ভিতৰত 40টাহে আমাৰ ইয়াত আছে তাৰ ভিতৰত মই 5টা মানহে খেতি কৰিছোঁ তেতিয়াহ'লে কিবা সেই প্ৰজাতিবিলাক ক্ৰছ হ'ব ক্ৰছ হৈ যোৱাৰ লগে লগে কিবা ইজোপা যদি 4 বছৰত লাগিছে ইজোপা 5 বছৰত লাগিব পাৰে কোনোবাই যদি 3.5 বছৰৰ পৰা লাগিব এই যে টাইম যিটো স্কেল হয় ক্ৰনলজিকেল যিটো সেইটো হ'ল কৃষক এজনক ছাপৰ্ট দিয়াৰ এটা ৱে হয় আৰু প্ৰটেকশ্যন হ'ব অৰ্থনৈতিকভাৱে ভাল আৰু ভাইৰাছ
সংক্ৰমণ ৰোগৰ পৰা বাচিবলৈ গছজোপাক ৰাখিবলৈ নেচাৰেল পৰিৱেশত এৰি দিয়ক যেনেকৈ পাহাৰখনত প্ৰকৃতিয়ে এৰি দিছে তহঁতি খা নিজৰ ইমিউনিটি চিষ্টেম আমিতো সাৰ নিদিওঁ তাত কেমিকেল স্প্ৰে নকৰোঁ নহয় এনেকৈ জীয়াই আছে গছবিলাক লেট দেম নেচাৰেল তেওঁলোকক আপুনি নেচাৰেল থাকিব দিয়ক মই কৃষকসকলক কওঁ নেচাৰেল থাকিব এটা খেতি নকৰিব দেই ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰক তেতিয়াহ'লে আপুনি অৰ্থনৈতিকভাৱে সবল হ'ব মই আপোনাক আৰু এটা কথা সুধোঁ আপোনাক মই এটা কালি ফেচবুকত পষ্ট পাইছিলোঁ আজি হয়তো খুব সময় ৰাতিপুৱা দিছিলে নেকি আপুনি যে আপুনি দিছিলে যে গৰুৰ গোবৰ আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষা বুলি এটা দিছিলে সেই বিষয়ে অকণমান ৰাইজক যদি কৈ দিয়ে যে আমাৰ উপকৃত হ'ব আমাৰ কৃষক ৰাইজ একজেক্টলি এইটো লাৰ্ণিং প্ৰচেছ অকল পুথিগত শিক্ষাই নহয় দেই এই পৃথিৱীখন আচল শিক্ষা যেতিয়া এটা ল'ৰা ছোৱালী আপুনি বাহিৰৰ মানুহবিলাক চাবচোন মই বাহিৰতো দেখিছোঁ সিহঁতি ফ্ৰম দ্য চাইল্ডহুড আপুনি যদি কাৰ্পেণ্টাৰ কৈছে আপোনাক কাৰ্পেণ্টাৰে শিকাব দেই আপুনি কৃষিৰ লগত আছে কৃষিৰ লগত এতিয়া কৃষি এটা এনেকুৱা এটা বিষয় যিয়াৰ পৰা ফ্ৰম দ্য ডেট অফ বিগিনিঙৰ পৰা একে লাষ্ট মণ্টলৈ কৃষিৰ লগত জড়িত আমি কাৰণ দিনটোত খাব লাগিব এতিয়া মই শিশুটোক কিয় কওঁ চাপ'জ সি চাকৰি নাপাবও পাৰে ইয়াত আহিলে আপুনি চাওক মোৰ পুখুৰী পাৰ ভাগি গৈছে কিন্তু ইয়াতে এটা হয় কৃষিৰ লগত জড়িত হ'লে কি হ'ব এটা আত্মবিশ্বাস ধৈৰ্যৰ সপোন দেখে মানুহে মোৰ গছ মৰি যাব পাৰে বানপানী নষ্ট কৰি যাব বেপাৰ কিন্তু কৃষকে খেতি নকৰাকৈ আছে নেকি সেইটো অদ্যম্য সাহস আৰু সপোন দেখে মই ল'ৰাটোক যদি প্ৰথমৰ পৰা এই কথাখিনি শিকাওঁ সি শিকিবনে দ্বিতীয় কথা সি মাটিক ভাল পাবলৈ শিকিব মাটিক ভাল পাবলৈ হ'লে কি হয় জীৱন যুদ্ধত জীয়াই থাকিবলৈ হ'লে কি কয় কিছুমান কৌশল সেই কৌশলটো ক'ৰ পৰা শিকে জানেনে এজন কৃষকৰ আমাৰ ধৈৰ্যশীল আৰু ৰেছপনচিবল পাৰ্চন ক'তো নাই সেই শিশুসকলক আৰু এটা কথা এই যে গছবিলাক ভাল পাব লাগে কাটি দিয়াক আজি কি হৈছে আজি কৰোণা হৈছে অক্সিজেন লেভেল কমি গৈছে আপুনি ইয়াত ভৰপূৰ অক্সিজেন পাইছে বাচ্ছাটোক আমি এতিয়াৰ পৰা শিকাব লাগিব যে গছে আমাক কি কৰে খাদ্য দিয়ে অক্সিজেন দিয়ে পৰিৱেশ ভাৰসাম্য জলবায়ু ঠিক কৰি ৰাখে আমি জন্তুক মৰম চেনেহ কৰিব লাগে এই কথাখিনি কেতিয়া শিকিব যেতিয়া আমি তাক ফিল্ডত আনিম কৃষিৰ লগত জড়িত কৰিম তেতিয়াহ'লে সি এজন ভাল শিশু হ'ব আৰু তাৰ মানসিক চিন্তাধাৰাটো চেঞ্জ হ'ব মোবাইলত থকাতকৈ প্ৰেক্টিকেল লাইফত আনক মোৰ সেইটো অনুৰোধ দেই মই শেষত দাদাক আৰু এটা কথা সুধোঁ আপুনি ইমানখিনি খেতি কৰি আছে পাণ হওক অমিতা হওক জলকীয়া হওক এইখিনি আপুনি মই শুনামতে আপুনি বাহিৰলৈ পঠাইছে বা বিদেশলৈ পঠাইছে তো ইয়াক আমাৰ যিসকল থলুৱা কৃষক আছে এতিয়া বহুতে খেতি কৰে কিন্তু বজাৰখন নাপায় উচিত বজাৰখন নাপায় তো এখন উচিত বজাৰ পাবৰ কাৰণে বা আমাৰ যিসকল থলুৱা লোকক আমি কেনেদৰে মানে এই বস্তুখিনি আমি চেলিং কৰিব পাৰিম বা কেনেকুৱা কিবা ৱে আছে নেকি আপুনি অলপ যদি কৈ দিয়ে একদম ৰাইট কুৱেশ্যন ইজ এ ৰাইট কুৱেশ্যন যেতিয়া আমি খেতি উৎপন্ন কৰিলে নহ'ব দেই বজাৰখনৰ মই এটা চৰকাৰক অনুৰোধ কৰিম বাহিৰৰ কনচেপ্ট যে বহুত কৃষি বিষয়ে গৈছে কিয় তেওঁলোকে এখন পাৰ্মানেণ্ট কৃষকৰ কাৰণে দোকান এখন আবণ্টন দিব পৰা নাই খুব দুখৰ বিষয় কৃষি বিভাগ এটা আছে তেওঁলোকে সময়ে সময়ে কিয় কৃষকসকলক গাইড কৰিব নে যে এইটো বেমাৰ হ'লে এইটো হ'ব এইটো হ'লে আমি মই এটা আজি নতুন চৰকাৰক মই অনুৰোধ কৰিম দেই আপোনালোকে এটা কাম কৰক প্ৰত্যেক ডিষ্ট্ৰিক্টতে অফিচ আছে কিন্তু গাঁৱৰ লেভেলতো এটা মানে 10-12খন এটা কমিউনিটি হ'লেই লওক তাতে এটা কৃষকসকলক গাইড কৰক আৰু এই যে মাৰ্কেটৰ লগত যিখিনি লিংক আছে সেই মানুহখিনি একত্ৰিত আমি সংগঠিত হোৱা নাই চব ইণ্ডিভিজুৱেল থিংকিং হৈ আছে তাৰ লছ হৈছে দিয়ক মধ্যভোগী সোমাই গৈছে আমি একত্ৰিত আৰু মই আপোনাক এটা উদাহৰণ কৰোঁ মই আপুনি দেখিছে মোৰ তাতে ল'ব মই কিন্তু প্ৰত্যেকৰে কালেকশ্যন কৰিছোঁ দেই প্ৰডাক্টবিলাক সেইটো কোৱালিটি হ'ব লাগিব দেই ডুপ্লিকেচি নহ'ব আৰু জৈৱিক আনক আমি আমাক বহুতে বিচাৰে কিন্তু আপুনি যেতিয়া বাহিৰলৈ ছাপ্লাই দিব টন হিচাপে লাগিব মই কিমাননো কোৱাজি কৰোঁ 100 কেজি 20 কেজি 30 কেজি যেতিয়া আমি গোটেই কৃষকখিনি সংগঠিত হ'ম কুইণ্টেল হিচাপে তেতিয়া আমি 52 চৰকাৰ কম যে আমাৰ ওচৰত কুইণ্টেল হিচাপে আছে আপুনি আমাৰ লগত কিন্তু সেই চৰকাৰক ক'বলৈও আমাৰ ওচৰত সেই সাম্য বস্তুখিনি থাকিব লাগিব যাতে আমি দিলেই নহ'ব এই চেইনটো is to be continue আপুনি বুজি পাইছে আমি এদিন দিলেই নহ'ব দেই আমি কণ্টিনিউ যাতে ছাপ্লাই দিব পাৰোঁ সেইকাৰণে মই কৃষকসকলকো আমি সংগঠিত হওক এক হৈ যুঁজক আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টত এখন এটলিষ্ট যেনেকৈ দোকান আবণ্টন কৰে কৃষিৰ কাৰণে এটলিষ্ট কৃষকসকলৰ কাৰণে মই অনুৰোধ কৰিম এখন দোকান দিয়ক তেওঁলোকৰ উৎপাদিত সামগ্ৰীবিলাক তাক ডিছপ্লে কৰক আৰু যদি বিক্ৰী কৰিব নাই গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি ইমান লিংক কৰিছে ফৰেনাৰ আন মাতক আমি লিংক কৰি দিম আমাৰ ওচৰত বহুত লিংক ফৰেনাৰ মানুহ আছে তেওঁলোকে বিচাৰে অৰ্গেনিক বিচাৰে সেইটো লিংক কিন্তু আমাৰ ওচৰত পিয়ৰিটি আপুনি সেই কৃষকজনেও সেই পিয়ৰিটি মেইনটেনেঞ্চ কৰিব লাগিব মই কৃষি বিষয়াসকলে সেইটো এটা মানে ভাবিছোঁ তেওঁলোকে এটলিষ্ট এটা চেণ্টাৰ কৰক য'ত আমাৰ চেল কৰাত ইমানখিনি টকা আছে এখন দোকান বা এটা প্লেচ দিব নোৱাৰিব নেকি নিশ্চিত পাৰিব তেতিয়া আমাৰ কৃষকসকলৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী হ'ব মোৰ এইটো অনুৰোধ থাকিল দেই মই শেষত দাদাক আৰু এটা কথা সুধোঁ আপুনি ইমানখিনি খেতি কৰি আছে পাণ হওক অমিতা হওক জলকীয়া হওক এইখিনি আপুনি মই শুনামতে আপুনি বাহিৰলৈ পঠাইছে বা বিদেশলৈ পঠাইছে তো ইয়াক আমাৰ যিসকল থলুৱা কৃষক আছে এতিয়া বহুতে খেতি কৰে কিন্তু বজাৰখন নাপায় উচিত বজাৰখন নাপায় তো এখন উচিত বজাৰ পাবৰ কাৰণে বা আমাৰ যিসকল থলুৱা লোকক আমি কেনেদৰে মানে এই বস্তুখিনি আমি চেলিং কৰিব পাৰিম বা কেনেকুৱা কিবা ৱে আছে নেকি আপুনি অলপ যদি কৈ দিয়ে একদম ৰাইট কুৱেশ্যন ইজ এ ৰাইট কুৱেশ্যন যেতিয়া আমি খেতি উৎপন্ন কৰিলে নহ'ব দেই বজাৰখনৰ মই এটা চৰকাৰক অনুৰোধ কৰিম
বাহিৰৰ কনচেপ্ট যে বহুত কৃষি বিষয়ে গৈছে কিয় তেওঁলোকে এখন পাৰ্মানেণ্ট কৃষকৰ কাৰণে দোকান এখন আবণ্টন দিব পৰা নাই খুব দুখৰ বিষয় কৃষি বিভাগ এটা আছে তেওঁলোকে সময়ে সময়ে কিয় কৃষকসকলক গাইড কৰিব নে যে এইটো বেমাৰ হ'লে এইটো হ'ব এইটো হ'লে আমি এটা মই এটা আজি নতুন চৰকাৰক মই অনুৰোধ কৰিম দেই আপোনালোকে এটা কাম কৰক প্ৰত্যেক ডিষ্ট্ৰিক্টতে অফিচ আছে কিন্তু গাঁৱৰ লেভেলতো এটা মানে 10খন 12খন এটা কমিউনিটি হলে লওক তাতে এটা কৃষকসকলক গাইড কৰক আৰু এই যে মাৰ্কেটৰ লগত যিখিনি লিংক আছে সেই মানুহখিনি একত্ৰিত আমি সংগঠিত হোৱা নাই চব ইণ্ডিভিজুৱেল থিংকিং হৈ আছে তাৰ লছ হৈছে দিয়ক মধ্যভোগী সোমাই গৈছে আমি একত্ৰিত আৰু মই আপোনাক এটা উদাহৰণ কৰোঁ মই আপুনি দেখিছে মোৰ তাতে ল'ব মই কিন্তু প্ৰত্যেকৰে কালেকশ্যন কৰিছোঁ দেই প্ৰডাক্টবিলাক সেইটো কোৱালিটি হ'ব লাগিব দেই ডুপ্লিকেচি নহ'ব জৈৱিক আনক আমি আমাক বহুতে বিচাৰে কিন্তু আপুনি যেতিয়া বাহিৰলৈ ছাপ্লাই দিব টন হিচাপে লাগিব মই কিমাননো কোৱাজি কৰোঁ 100 কেজি 20 কেজি 30 কেজি যেতিয়া আমি গোটেই কৃষকখিনি সংগঠিত হ'ম কুইণ্টেল হিচাপে তেতিয়া আমি 52 চৰকাৰ কম যে আমাৰ ওচৰত কুইণ্টেল হিচাপে আছে আপুনি আমাৰ লগত কিন্তু সেই চৰকাৰক ক'বলৈও আমাৰ ওচৰত সেই সাম্য বস্তুখিনি থাকিব লাগিব যাতে আমি দিলেই নহ'ব এই চেইনটো is to be continue আপুনি বুজি পাইছে আমি এদিন দিলেই নহ'ব দেই আমি কণ্টিনিউ যাতে ছাপ্লাই দিব পাৰোঁ সেইকাৰণে মই কৃষকসকলকো আমি সংগঠিত হওক এক হৈ যুঁজক আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টত এখন এটলিষ্ট যেনেকৈ দোকান আমন্ত্ৰণ কৰে কৃষিৰ কাৰণে এটলিষ্ট কৃষকসকলৰ কাৰণে মই অনুৰোধ কৰিম এখন দোকান দিয়ক তেওঁলোকৰ উৎপাদিত সামগ্ৰীবিলাক তাক ডিছপ্লে কৰক আৰু যদি বিক্ৰী কৰিব নাই গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি ইমান লিংক কৰিছে ফৰেনাৰ আনমাতক আমি লিংক কৰি দিম আমাৰ ওচৰত বহুত লিংক ফৰেনাৰ মানুহ আছে তেওঁলোকে বিচাৰে অৰ্গেনিক বিচাৰে সেইটো লিংক কিন্তু আমাৰ ওচৰত পিয়ৰিটি আপুনি সেই কৃষকজনেও সেই পিয়ৰিটি মেইনটেনেঞ্চ কৰিব লাগিব মই কৃষি বিষয়াসকলে সেইটো এটা মানে ভাবিছোঁ তেওঁলোকে এটলিষ্ট এটা চেণ্টাৰ কৰক য'ত আমাৰ চেল কৰাত ইমানখিনি টকা আছে এখন দোকান বা এটা প্লেচ দিব নোৱাৰিব নেকি নিশ্চিত পাৰিব তেতিয়া আমাৰ কৃষকসকলৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী হ'ব মোৰ এইটো অনুৰোধ থাকিল দেই এটা আমি আৰু এটা বেলেগ এটা ৰুমত আহি দেখিলোঁ যে বৰ ধুনীয়াকৈ দাদাই বস্তুবিলাক সজাই ৰাখিছে ইয়াত হয়তো এইবিলাক সকলোবোৰ অৰ্গেনিক প্ৰডাক্টে হয় এতিয়া মই এইখিনি বিষয়ে দাদাক সুধিম কিন্তু তাৰ আগতে মই এটা কথা সুধি লওঁ যে বৰ্তমান সময়ত আমাৰ কৃষকসকলে যেতিয়া বাহিৰৰ পৰা যেতিয়া আমাক প্ৰডাক্টবিলাক যেতিয়া আমাক মানে বিচাৰে তেতিয়া আমি দিব নোৱাৰোঁ তো আমি এইটো সময়ত এনেকুৱা নেকি দাদা যে আমি কলাবৰেশ্যন হৈ কাম নকৰাকৈ আমি কিবা সমস্যাৰ সৃষ্টি হয় আমাৰ কাৰণে একজেক্টলি এতিয়া কথাটো কি মই আগতে কৈছোঁ ইণ্ডিভিজুৱেল ব্যক্তিগত চিন্তাধাৰা পৰা আঁতৰিব লাগিব মই যে কথাখিনি কৈ আছোঁ মোৰ ব্যক্তিগত বেনিফিট নহয় দেই তুমি মোৰ ভাই হয় কোনোবা আমাৰ অসমত থকা আমি যদি ইজনে সিজনক সহায় নকৰোঁ আপুনি আন জাতিবিলাক চাব দেই ইজৰাইলক চাওক আজি একদম যিটো মানে বিপদ হৈছে চব আহিছে আমাৰ একো হাতত একো ইণ্ডাষ্ট্ৰি নাই কিন্তু এটা হৈছে আমাৰ পথাৰখন আছে গড গিফটেড হয় আমি নেচাৰেল পৰিৱেশ এই কৃষকখিনি যদি আমি একগোট হওঁ তুমি বেলেগ এটা খেতি কৰিছা মই এটা খেতি কৰিছোঁ চবে এটা মোৰ মাটি নাই তোমাৰ আছে মোৰ এটা প্ৰডাক্ট কৈছোঁ তোমাৰ এই মানুহখিনি সংগঠিত হওক নতুন নতুন টেকনলজি ইউজ কৰা হওক যিসকলে লিডিং লৈ আছে তেওঁলোকক এখন টিম বনাওক ৰাইট কৃষি বিষয়াও থাকক উদ্যমী কৃষকো থাকক চাইণ্টিষ্টো থাকক এক্সপাৰ্টিছো থাকক এটা টিম কৰক যদি সঁচাকৈ দেশখন উন্নতি কৰিব বিচাৰিছে ফিল্ডত হাতে কামে কৰক আৰু যিসকল উঠি অহা চাম মই আপোনাৰ চেনেলৰ যোগেদি ক'ম যে যিখিনি এডুকেটেড বুলি কওঁ মানে পুথিগত শিক্ষাই নহয় মানসিক চিন্তাধাৰা বৈজ্ঞানিক চিন্তাধাৰা ওলাই আহক আমি সিজনে সিজনক কোঅপাৰেট কৰোঁ সহযোগ কৰোঁ মই এতিয়া জাষ্ট এক্সাম্পল ইচি দিছোঁ মোৰ এইবিলাক প্ৰডাক্ট নিজৰ নহয় দেই অনেক কৃষকে দিছোঁ মই তেওঁলোকক প্লেটফৰ্ম দিছোঁ তেওঁলোকৰ প্ৰডাক্টবিলাক লৈছে বহুতে ভাল পাইছে তো আপোনাৰ তেনেকৈ কওক আমি সংগঠিত হওঁ আপোনাৰ প্ৰডাক্টবিলাক আমাৰ ইয়াত দিয়ক মোৰ প্ৰডাক্টবিলাক তাত দিয়ক তেনেকৈ আমি কামখিনি কৰিব লাগিব একচুৱেলি আমি সংগঠিত হ'ব লাগে হয় ইয়াত মই দেখিছোঁ প্ৰায় সান্দহ তাৰপৰা খামতিলাহী আপোনাৰ এইফালে আছে জহা চাউলো আছে আৰু বিভিন্ন ধৰণৰ আচাৰ দেখিছোঁ মই ইয়াত আমাৰ যিবিলাক আমাৰ লোকেল হয়তো লোকেল প্ৰডাক্ট নহয় জানো দাদা এইবিলাক হয় আৰু এটা মই ভাল বস্তু দেখিছোঁ আপোনাক ইয়াত বেম্বু প্ৰডাকশ্যন কিছুমান দেখিছোঁ যিবিলাক বাঁহৰ আপুনি এই বিষয়ে কিবা এটা ক'ব নেকি মই চাগে অসমত প্ৰথমজন ব্যক্তি হ'ম মই জেলৰ কয়দীসকলক মই একচুৱেলি জেলৰ কৰ্ডিনেটৰৰ পৰাও কাম কৰোঁ তেওঁলোকক মানসিক উৎকৰ্ষৰ কাৰণে আৰু স্কিল ডেভেলপমেণ্টত তেওঁলোক ওলাই অহাৰ পিছত মই কৈছোঁ যে তোমালোকক কাম দিম হয় তো তেওঁলোক যেতিয়া জেলৰ পৰা ওলাই আহিলে তেওঁলোকক আজি এইখিনি চাওক আজি মোৰ আপোনাৰ অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ পৰা অৰ্ডাৰ আহিছে মই দিব পৰা নাই যিটো আমাৰ স্কিল লেবাৰ নাই বেম্বু ইজ ন'ন এজ এ কি কয় গ্ৰীণ ষ্টিল ইজ ন'ন এজ এ গ্ৰীণ গ'ল্ড হয় ইমান ভেলু আপোনাৰ মালয়েছিয়া জাপানত আপোনাৰ ফাৰ্ষ্ট বেবী বা আমাৰ কি কয় ইনাৰ পাৰ্টত ব্যৱহাৰ কৰা আণ্ডাৰৱে হওক ওমেন্স হওক যে চব প্ৰডাক্ট কিন্তু বাঁহৰ পৰা বনাই দিয়ে কাপোৰৰ পৰা আৰু বাঁহৰ আপোনাৰ গোটেই প্ৰডাক্ট কিনিছোঁ এইটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰি এই ইণ্ডাষ্ট্ৰিবিলাক যে আমি যদি অসম চৰকাৰে বাঁহৰ লগত ইমান জড়িত হৈছে বাঁহ এভেইলেবল আছে তেওঁলোকে কিয় এটা ট্ৰেইনিং চেণ্টাৰ কৰি বাঁহৰ শিক্ষা এটা দিয়ক প্ৰশিক্ষণ দিয়ক এই বস্তুটো ইণ্টাৰনেশ্যনেল বিজনেছ হয় মইতো মোৰ নিজৰ গাঁঠি ভাঙি পিনি মই কাম কৰিছোঁ এইটোতো ইণ্টাৰনেশ্যনেল বিজনেছ আৰু অসমৰ এটা উদ্যোগ স্থাপন হ'ব আৰু এটা এই অৰ্থনৈতিক ক্ষেত্ৰত কিন্তু বাঁহৰ এটা ডাঙৰ ভূমিকা ল'ব কিন্তু মই সেইটো কাৰণে আপোনাৰ যোগেদি কওঁ যিসকল স্কিল লেবাৰ আছে তেওঁলোকে সংগঠিত হওক বাঁহৰ উদ্যোগত গঠন কৰক এইটো এটা ডাঙৰ যে 100 বছৰলৈকে কিন্তু বাঁহৰ কনচেপ্ট থাকিব দেই হয় সেইটো এটা ডাঙৰ কনচেপ্ট আৰু মই প্ৰাউড ফিল কৰোঁ মোৰ শিকাই মেলি মই আজি এইখিনি পাইছোঁ হয় দাদা এটা খুব ধুনীয়া প্ৰচেষ্টা আপুনি হাত লৈ আছে আৰু মই শেষত আপোনাক এটা কথা সুধিব বিচাৰোঁ আমাৰ যিটো খেতি
বা আমাৰ যিটো আপুনি ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ কথা ক'লে আৰু এই ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ লগতে আমাৰ যিবিলাক আপুনি গোটেই এটা কলাবৰেশ্যন আপুনি গোটেই কামখিনি কৰিছে ডিব্ৰুগড় জিলাত আপুনি আমাৰ নৱপ্ৰজন্মক এটা আদৰ্শ হয় আৰু এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আপুনি নৱপ্ৰজন্মক কিবা ক'ব নেকি? ডেফিনেটলি আপুনি প্ৰথমতে ক'ম মা দেউতাকক থেংকছ দিয়ক। হয়, আজিৰ মাটিৰ সোণ হয়, আপোনালোকক মা দেউতাই সেই মাটিখিনি দিছে, তেওঁলোকৰ আৰু আপোনালোকে আটাইতকৈ ঘৰখন পাইছে দেই, আপুনি ভাড়াঘৰত থাকিব লগা পৰা নাই। মাটিৰ সোণ হয়, মাটিখিনি এনেই পৰি থাকিবলৈ নিদিব, আপুনি মাটিক ব্যৱহাৰ কৰক আৰু প্ৰকৃতিয়ে আপোনাক কেতিয়াও নঠগে, কেতিয়াও বিশ্বাসঘাতক নকৰে। মাটিখিনি সোণ হয়, মাটিক আপুনি মৰম কৰক, মাটিয়ে আপোনাক শস্য দিব, কিন্তু তাতে এটা দুটামান মাটিক ভাল পাব লাগিব। আমাক কৃষকসকলক এনেই মন মাৰি নাথাকিব, খেতি কৰিছক, এটা গছ পুলি ৰুইছক, আপুনি অনুভৱ কৰিব গছটোৰ লগত আপোনাৰ কিমান সম্পৰ্ক হ'ব। পজিটিভ থিংকিং। হয়, ধন্যবাদ দাদা, ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানে বন্ধু বান্ধৱীসকল, আৰু চাওক ইমান ধুনীয়াকৈ সুসংগঠিতভাৱে গোটেই তেওঁ কামখিনি কৰি আছে। আৰু আমি সকলোৱে যদি এনেকৈ যদি আগবাঢ়ি যাওঁ এই ক্ষেত্ৰত, অকল কৃষি ক্ষেত্ৰত বুলিয়ে নহয়, আমি আমাৰ অসমখনক প্ৰত্যেকটো ক্ষেত্ৰত আমি আগবঢ়াই নিব লাগিব। সেই উদ্দেশ্যে আজি মই দাদাৰ ওচৰলৈ আহিছিলোঁ আৰু দাদা ইমানখিনি সময় দিয়াৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।